Hey friends, welcome to my Assamese learner channel. So বন্ধু বান্ধৱীসকল দেখা যায় যে কিছুমান মোবাইল এনেকুৱা আছে যি মোবাইল নেকি স্লো হৈ থাকে, প্ৰায় হেকিঙৰ নিচিনা হয়, যি নেকি প্ৰায় ৰখি যায় আৰু একেবাৰে লাহেকৈ স্লো হৈ চলে। সো মই আপোনালোকৰ এটা সেটিং মিলাব দিম আৰু সেই সেটিং যদি আপোনালোকে মিলাই তেনেহলে আপোনাৰ মোবাইল খুব ফাষ্ট চলিব। সো মই আপোনাক এনে দেখাই দিছো। মই এতিয়া চাও, মই সেটিংটো অন কৰা নাই, সো চাও পাৰে মই কিমান লাহেকৈ চলিছে মোৰ এতিয়া মোবাইলটো। সো দেখিব পাইছে ইমানে স্লো। সো এতিয়া মই মোৰ সেটিংটোলৈ আহিছোঁ। সো প্ৰথমতে সেইটো অন কৰিব হ'লে এবাউট ফোন যিটো একেবাৰে তলৰ ষ্টেপত দেখিছে আই লিখা হেৰিটোত, সো তাত ক্লিক কৰিব। ক্লিক কৰি একেবাৰে শেষৰ হেৰিত আহিব বুইল্ড নাম্বাৰ, যি তাত ক্লিক কৰিলে হ'ব। তো একেবাৰে তলৰটো দেখিছে, মোৰটো দেখাইছে। সো মই এইটো সেটিং কৰি থৈ আছোঁ। মোৰ সেইটো কাৰণে ন' নিট দেখাইছে, ইউ আৰ অলৰেডি ডেভেলপাৰ। সো এইটো মই কৰি থৈ আছোঁ। এইটো আপোনাক আৰু মই ক্লিক কৰিলে হ'ব। তাৰপাছত আহিব ডেভেলপাৰ অপশ্যন আহিব, যিটো দেখিছে ডেভেলপাৰ য'ত। সো ডেভেলপাৰ তাত ক্লিক কৰিব। সো ক্লিক কৰিলে আপোনালোকৰ একেবাৰে ওপৰত এটা হেৰি আহিব, যিটো অফ কৰে, প্ৰায় অফ হৈ থাকে। সো আপোনালোকে অন কৰি ল'ব। সো এতিয়া একেবাৰে লাষ্টলৈ আহিব। সো অলপ একেবাৰে লাষ্টত নহয়, সো মাজত অলপ বিচাৰিব লাগিব। সো চাওক, ইয়াৰ বেছি সেটিং মিলাব লগা নাই, অকল 3টা সেটিং মিলাব লগা আছে। সো প্ৰথমৰে যিটো দেখিছে আপুনি ইয়াত এনিমেশ্যন স্কিল মোৰটো 1x হৈ আছে। সো আপোনালোকে 5x কৰি ল'ব, 5x কৰি থ'ব লাগে। সো মোৰটো কৰি থোৱা নাই, সো মই এতিয়া কৰি লৈছোঁ। সো নেক্সট ছেকেণ্ড ষ্টেপটো আহিব, সেইটো আপোনালোকে চব 3টাটো কৰি ল'ব। তাৰপিছত এতিয়া আপোনালোকৰ মোবাইলটো চাব কিমান ফাষ্ট চলিছে, সো কিমান হেৰি হৈছে। সো আপুনি সেইটো ট্ৰাই কৰি চাব পাৰে, তেতিয়াহে গম পাব। চাব পাৰে আপুনি মোৰ কিমান এতিয়া ফাষ্ট চলিছে। আগত মই যেতিয়ালৈকে সেটিংটো মিলোৱা নাছিলোঁ তেতিয়া মোৰ ইমান স্পীড চলোৱা নাছিলে। সো এতিয়া আপোনালোকে চাব পাৰে কিমান স্পীড চলিছে বা কিমান ফাষ্ট চলি আছে। সো আপোনাৰ মোবাইলত যদি এনেকৈ স্পীড কৰিব বিচাৰিছে তেনেহ'লে এইকেইটা সেটিং মিলালে হ'ব, আপোনাৰ মোবাইল অট'মেটিক স্পীড হ'ব। সো ফ্ৰেণ্ডছ, আজিলৈ মোৰ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।